মই মুস্কান অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ আৰু মোৰ ফালৰ পৰা আপোনালোক সকলোকে হেপী দেৱালী আৰু দেৱালী চাকিখনৰ নিচিনাকৈ যাতে আপোনালোকৰ জীৱনো উজ্জ্বল হওক তাৰে কামনা কৰিলোঁ আৰু মোৰ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই যাবলৈ একদম নাপাহৰিব আৰু মই আজি ঘৰতে থাকি কি কৰিলোঁ আপোনালোকক সকলোবোৰ দেখুৱাই যাম আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে শেষলৈ চাই যাব বুলি আশা কৰিলোঁ। আৰু এতিয়া মই বঢ়িয়াকৈ পিঠাগুড়ি লৈছোঁ 2 চামুচ, গাখীৰ 2 চামুচ ল'ম। এতিয়া ধুনীয়াকৈ মিহলি কৰি মই এতিয়া ঘঁহিম আৰু আপোনালোকে এই বস্তু লগোৱাৰ আগতে ফেচ ৱাছেৰে মুখখন ধুই আহিব আৰু পিছত ফেচ ৱাছ ইউজ কৰিবৰ কাৰণে নোৱাৰিব। তাৰপিছত এয়া এতিয়া মোৰ পূৰা শুকাই গ'ল। তাৰপিছত মই এতিয়া বঢ়িয়াকৈ মুখখন ধুই দিম। তাৰপিছত এনেকুৱা ধৰণৰ এটা গ্ল' আহিব, ভাল লাগিব। তাৰপিছত মই মুখ চুখ ধুই গা চা ধুই ভাত পানী খাই অলপমান মই ৰেষ্ট ল'লোঁ, ভিডিঅ' কৰা নহ'ল। তাৰপিছত মই ৰীল কেইটামান বনালোঁ, ফটো উঠিলোঁ, আপোনালোকক দেখাই আছোঁ। जलते दिए बितानी तेरे साए में जिंदगानी बितानी तेरे साए में ভিডিঅ' আৰু ফটোকেইটা কেনেকুৱা হ'ল কমেণ্টত জনাবলৈ একদম নাপাহৰিব আপোনালোকে। তাৰপিছত এয়া আমাৰ ভাইটি আহি গ'ল, মানে মাহী ল'ৰাটো আহি গ'ল আৰু পূৰা দেৱালী বস্তু চস্তু লৈ একদম পূৰা স্পেচিয়েল ধামাকা লাগিব আৰু আজি পূৰা ধামাকা ভ্লগ। তাৰপিছত এয়া মই গধূলি টাইমত ফুলজাৰি কেইটামান জ্বলালোঁ। তাৰপিছত আৰু ভাইজানে এয়া বোমা দেখিছেনে নহয়, ক'ত কিমান কি উৎপাত কৰিছে, একদম ক'ৰবাত গ্ৰিলত থৈ কেনে বোমা মাৰিব এতিয়া। এয়া চাই থাককচোন বাৰু। তাৰপিছত আমি চকৰি জ্বলাই আৰু পূৰা ধামাকা আৰু পূৰা একদম এনজয় কৰিলোঁ। বাকী যিয়ে নহওক মোৰ ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবলৈ একদম নাপাহৰিব আৰু হেপী দিৱালী। আপোনালোকে ভালে থাকা, সদায় সুস্থ হৈ থাকা তাৰে কামনা কৰিলোঁ আৰু বাই ফ্ৰেণ্ডছ, আকৌ নেক্সট ভিডিঅ'ত লগ পাম। মোক সদায় মৰম আৰু ছাপোৰ্ট কৰি যাব আপোনালোকে।